Welcome back to Trishna's Assamese Cookbook. আজি এটা মই নতুন ৰেচিপি লৈ আহিছোঁ লোকেল চিকেনৰ বনাবলৈ বহুতেই সিম্পল হয় আৰু লোকেল চিকেন খাইতো টেষ্টটো সবেই ভালেই পায় বয়লাৰতকৈ ডেফিনেটলি বহুত ভাল লাগে লোকেল চিকেনটো খাই তো তেনেহ'লে মই কেনেকৈ বনালোঁ আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ তো ভিডিঅ'টো এণ্ডৰলৈকে চাব যদি ভাল লাগে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো এণ্ড কাষতেই থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়াই নতুন ভিডিঅ'জ আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যনছবোৰ ইমিডিয়েটলি পাই যায় ইয়াত মই 1 কেজি লোকেল মাংস লৈছোঁ তাত মই এটা সৰু সাইজৰ পিঁয়াজ এনেকৈ সৰু সৰুকৈ কাটি লৈছিলোঁ নিমখ মই সোৱাদৰ খানি এতিয়া অলপ দিছোঁ পিছত মই আৰু এড কৰিম হাফ টেবল স্পুন মই ৰেড চিলি পাউডাৰ এড কৰিছোঁ আধা টেবল স্পুন মই হালধি এড কৰিছোঁ আৰু 1 টেবল স্পুন মই আদা নহৰু পেষ্ট লৈছোঁ আৰু মই 2 টেবল স্পুন ইয়াত মিঠাতেল ব্যৱহাৰ কৰিছোঁ এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰি দিম আৰু মেৰিনেট হ'বলৈ থম মিনিমাম আধা ঘণ্টা আমি এইখিনি ৰাখিব লাগিব মই 1 ঘণ্টাতকৈ অলপ বেছি ৰাখিছিলোঁ এতিয়া মই এখন কেৰাহী লৈছোঁ ভালদৰে এখন গৰম হ'বলৈ দিলোঁ তাৰ পিছত মই ইয়াত 4-5 টেবল স্পুন মান মিঠাতেল যোগ কৰিছোঁ ইয়াত মই 1 টেবল স্পুন জিৰা এড কৰিছোঁ দুখিলা তেজপাত ব্যৱহাৰ কৰিছোঁ আৰু 2টা শুকান জলকীয়া মই ইয়াত দি দিম এতিয়া এইখিনি মই ভালদৰে ফুটিবলৈ দিম আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ ভালদৰে ফুটিব দিব তেতিয়াহে ভাল হ'ব এতিয়া মই এটা ডাঙৰ সাইজৰ পিঁয়াজ আৰু এটা সৰু সাইজৰ পিঁয়াজ এইখিনি এনেকৈ ফাইনলি চপকৈ কাটি লৈছিলোঁ এইখিনি আমি অলপ কালাৰটো চেঞ্জ হোৱালৈকে ভাজিব লাগিব এয়া দেখিছেনে কালাৰটো চেঞ্জ হৈ গৈছে এইটো সময়তে মই আদা নহৰু পেষ্ট আৰু মই ইয়াত 2টা কেঁচা জলকীয়াও দি দিছিলোঁ এইখিনি আমি যেতিয়ালৈকে আদা নহৰু কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে আমি এইখিনি ভাজিব লাগিব এতিয়া আদা নহৰু কেঁচা গোন্ধটো গুচি গৈছে এই সময়তে মেৰিনেট কৰি থোৱা চিকেনখিনি মই ইয়াত এড কৰি দিছোঁ আমি এইখিনি এতিয়া ভালদৰে 10 মিনিটৰলৈকে ভাজি থাকিব লাগিব হাই ফ্লেমত মই ইয়াত নিমখ এড কৰিছোঁ সোৱাদ অনুসৰি আৰু মনত ৰাখিব আমি আগতেও নিমখ দিছিলোঁ হালধি হাফ টেবল স্পুন ইউজ কৰিছোঁ ধনিয়া পাউডাৰ 1 টেবল স্পুন লৈছোঁ আৰু 2 টেবল স্পুন মই ইয়াত চিকেন পাউডাৰ লৈছোঁ এতিয়া এইখিনি মই ভালদৰে মিক্স কৰিম আৰু মই ভাজি থাকিম 10 মিনিটৰলৈকে হাই ফ্লেমত ইয়াত মই 2 টেবল স্পুন জালুকৰ গুড়ি এড কৰিছোঁ জালুকৰ গুড়ি আপোনালোকে নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে যোনে যিমান জ্বলা খায় মই ইয়াত 2 টেবল স্পুন ইউজ কৰিছোঁ এতিয়া মই এনেকৈ এইখিনি ভাজি থাকিম এয়া 10 মিনিটৰ পিছত মই আপোনালোকক দেখাইছোঁ দেখিছেনে তেল ওলাবলৈ ধৰিছে চিকেনৰ পৰা এতিয়া এইখিনি মই এইটো সময়তে মই ইয়াত আলু দি দিম প্ৰথমতে ব্যৱহাৰ নকৰোঁ নহ'লে আলুখিনি ভাঙি যাব এতিয়া আলুখিনি দি পিনি আকৌ মই 5 মিনিটৰলৈকে এইখিনি ভাজি থাকিম যিমানেই ভাজিব পাৰে 15-20 মিনিটৰলৈকে সিমানেই ভাল হয় খাবলৈ সোৱাদটো এতিয়া হৈ গৈছে মোৰ 5 মিনিটৰলৈকে ভজা এতিয়া মই কভাৰখন দি পিনি এইখিনি আকৌ 15 মিনিটৰলৈকে মিডিয়াম ফ্লেমত ৰাখিম এতিয়া 15 মিনিটৰ পিছত মই উঠাই চাইছোঁ এয়া দেখিছেনে চিকেনখিনিৰ পৰা তেল ওলাবলৈ ধৰিছে এতিয়া মই আকৌ এইখিনি এবাৰ ভালদৰে লৰাই দিম এতিয়া এইটো সময়তে মই ইয়াত পানী ব্যৱহাৰ কৰিম পানী আপোনালোকে যিমানটো জোল খাই ভাল পায় সেই তেনেকৈ আপোনালোকে কম বেছি কৰিব পাৰে পানীখিনি দিয়াৰ পিছত মই এইখিনি ভালদৰে মিক্স কৰি দিম আৰু মই এইখিনি মিডিয়াম ফ্লেমত গেছত কুক হ'বলৈ থৈ দিম কভাৰখন দি পিনি আকৌ 15 মিনিটৰলৈকে এতিয়া মই ইয়াত কভাৰখন দি দিছোঁ এতিয়া মই কভাৰখন উঠাই চাইছোঁ
এয়া দেখিছেনে চিকেনখিনি হৈ গৈছে আলু বহুত ধুনীয়াকৈ সিজি গৈছে চিকেনখিনিও সিজি গৈছে এইটো কালাৰটো চাওক কিমান ধুনীয়া আহিছে এতিয়া ৰেডি হৈ গৈছে চিকেনখিনি ব'লক আহক এতিয়া আমি ইয়াৰ প্লেটিং কৰি লওঁ ৰেডি হৈ গ'ল লোকেল চিকেন মই আজি প্লেইন ৰাইচৰ লগত এইখিনি ছাৰ্ভ কৰিছোঁ এনেকৈ এবাৰ বনাই চাব খাবলৈ খুব ভাল হয় আৰু বেছি 1 ঘণ্টা লাগে লোকেল চিকেনতো অকণমান টাইম লাগে বাট ইনগ্ৰিডিয়েণ্টছৰো বেছি দৰকাৰ নাই এনেকৈ জাষ্ট মই দিয়াৰ দৰে এবাৰ বনাই চাব খাবলৈ বহুত ভাল লাগে তো তেনেহ'লে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো চ' এতিয়ালৈ আহোঁ আৰু এটা নতুন ৰেচিপি লৈ পিনি জল্দিয়ে লগ পাম টিল দেন বাই বাই বি ছেফ এণ্ড বি হেল্ডি